কি কৰিছে দেব আমাৰ বগা মাটিৰ ওচৰত কি হাইলেণ্ড হৈছে উঠা হাইলেণ্ড উঠা বলেনক দেখা উঠা ঘূৰাই মোজ কি আহিছে দেখা হাই বলেন ইফালে দি হাই তাততো নিজতে দেখা এই গাঞ্জাক দেখা গাঞ্জা 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 জীৱনী কৰি মিলি গাঞ্জা বুলি কৈছা গাঞ্জা মজা মই মদাহি নিজৰ নিজৰ বা নিজেতো কোনে উঠাব না না এডিট কৰি দিবা দিবা কৃষ্ণ বা মোৰ চিনাৰী এয়া আমি থাইলেণ্ড আহিছোঁ ভাষা চাষা কোনো বুজি নাপায় আকৌ চুং 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 চুংচা বেংকক চুংচা আমি ৰাজা ৰাজা এ বেংকক বুলি ক'লা যে কোনটো বেংকত গ'লে গৈছে বেংকক অ বেংকক 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 জাগাটোৰ নাম বেংকক জাগাটোৰ নাম বেংকক থাইলেণ্ড বুলি কয় অ মানে ঠাই মানুহৰ লেণ্ড মানে মাটি মাটি অ। যিডোখৰত আমাৰ আমি যেনেকা অসমত- যিডোখৰত আপোনাৰ ঠাই বুলি কয় আমাৰ অসমীয়াত সিহঁতে লেন বুলি কয় এইটোৱে ন থাইলেণ্ড জাতি মাটি আমাৰ যেনেকা অসমত অ। সেইটো ঠাইৰ আছে। মাটি তাকে থাইলেণ্ড আজিলৈ ভিডিঅ'টো সামৰি মাৰিলো আৰু এইটোৰ নাম হ'ল হাইলেণ্ড থাইলেণ্ড আইলেণ্ড এখেত কোন আৰু এখেত হ'ল নিপু নিপু লোকেল লোকেল কেহৰা লোকেল গেহেৰা গেহেৰা লোকেল একদম ইয়াৰে ক'ত থাইলেণ্ড গেহেৰা লোকেল পিছত অসমীয়া জানা দে বুলি মিছা সৰুতে আহা সেইকাৰণে জানে ৰ জানে ভাষাটো জানে ঠাই ভাষা অলপমান কৈ দিছোন চিচিং ফাক চিচিং ফা চিচিং ফাক থাইলেণ্ডৰ চিচিং ফাক মানে কি চিচি কৰি ফাক চিচিৰ জাগাত ফাক